হেল্ল' এভৰিৱান, আজি মামাহঁতৰ ঘৰৰ পৰাই সৰু এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু আজি আমি আহিছোঁ মামাহঁতৰ ঘৰত। আচলতে দেউতা ঢুকোৱাৰ পিছতে মা বহুত বেছি অকলশৰীয়া হৈ পৰিছে আৰু সেইকাৰণে মাৰ মনটো অকণমান ভাল লগাবলৈ মাৰ ভায়েকৰ ঘৰত মানে মামাৰ ঘৰত এনেকৈ লৈ আহিছিলোঁ। ভিনদেউহঁত আহিছে, লগতে মই আহিছোঁ, ভাইটি আহিছে আৰু সেয়া মামাই ধুনীয়াকৈ মাংস কাটি আছে। আৰু ইয়াৰে পৰিৱেশটো খুবেই বেছি ভাল লগা, কাৰণ মামাহঁতৰ বাৰীখন বহুত বেছি ডাঙৰ হয় আৰু বহুত বেছি গছ গছনি আছে। আপুনি যি নালাগে চব্জিৰ পৰা ফল মূললৈকে ইয়াতে সকলোখিনি পাই যাব আৰু বহুত বেছি ডাঙৰ। মই সেইফালে বাৰু নগ'লোঁ আৰু এইফালে আছে মামাহঁতৰ ঘৰ, লগতে এখন সৰু দোকান। মামাৰো এক্সিডেণ্ট এটা হৈছিল, যাৰ ফলত ভৰি এখন ভাঙিছিল আৰু তেতিয়াৰ পৰাই কষ্টৰ কাম একো কৰিব নোৱাৰে। আগতে খেতি বাতিয়েই কৰিছিল আৰু এতিয়া বৰ্তমান এনেকুৱাকৈ এখন সৰু দোকান ঘৰতে দি লৈছে আৰু এনেকেই চলি আছে। আৰু এয়া ভাগিনে বায়েক দুজনীক ধুনীয়াকৈ পঢ়ুৱাই আছে কিবা, আৰু মামা ইয়াতে চেয়াৰত বহি এনেকুৱাকৈ কাটি আছে, যিহেতু তলত বহিব নোৱাৰে আৰু এনেকুৱাকৈ পাত পাৰি লৈছে। মানে গাঁৱলীয়া পৰিৱেশৰ বস্তুবিলাক যোগাৰবিলাক দেখিয়ে খুব ভাল লাগে। মামাহঁতৰ ঘৰত সকলোবিলাক গৰু ছাগলীৰ পৰা কুকুৰা হাঁহৰ পৰা সকলোখিনিয়ে আছে। আৰু এয়া মাহঁতে ভাতৰ যোগাৰ কৰি আছে, মাছ বনাব জাতিলাওৰে সৈতে। আমাৰ ঘৰৰে জাতিলাওটো আছিল আৰু এইফালে মাছ ভাজি আছে। মামীয়ে বাকীখিনি বনাই ৰেডি কৰি থৈ দিছে, দাইল ভাজি তৰকাৰী, লগতে কণীও বনাইছে। আৰু এয়া মাছ ভাজি আছে আমাৰ বা, আৰু মাংসখিনিও তাইয়েই বনাব। আৰু এয়া হৈছে মামীৰ শালখন। মামীয়ে ইয়াতে বহুত কিবা কিবি লগাই, এতিয়া চাদৰ লগাইছে। আৰু আমাৰ ঘৰতো আছিল এটা সময়ত এইবোৰ বস্তু, কিন্তু এতিয়া প্ৰায় দেখাই নোপোৱা হৈছোঁ। আৰু এনেকুৱা পৰিৱেশ আচলতে পাবৰে নোহোৱা হৈছে। তো ইয়াতে আহিলে মনটো খুব বেছি ভাল লাগে। আৰু আজিৰ দুপৰীয়াটো এনেদৰে কটালোঁ আৰু ঘৰলৈ উভতিলোঁ।